মাহেকৰ 30 দিন কষ্ট কৰি টকা গোটাই 4 তাৰিখৰ EMI টোৰ বাবে একাউণ্টত টকা ভৰাই থবলগীয়া মোৰ অৱস্থা নহয় কাৰণ মই EMI ফ্ৰী বেংকৰ পৰাও 25-26 তাৰিখে মেছেজ নাহে যে 4 তাৰিখে EMI কাটিব টকা কিটা একাউণ্টত থব কাইন্ডলি ইগনোৰ ইফ অলৰেডি পেইড সেই মেছেজটো মোলৈ নাহে কাৰণ মোৰ EMI ফ্ৰী আজিৰ পৰা মোৰ কোনো ধৰণৰ EMI নাই মই কতো 4 তাৰিখে 3 তাৰিখে মোৰ একাউণ্টৰ পৰা ডিডাকচন হ'বলগীয়া টকা নাই যি টকা পাম হেয়া কমপ্লিট মোৰ নিজৰ টকা হ'ব বেলেগৰ বাবে মই টকা উপাৰ্জন কৰিব নালাগে নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ মোৰ মুখতে বা মোৰ যি ফেসতে আপোনালোকে গম পাব যে আজি মই কিমান সুখী কাৰণ লাষ্ট যেটো লোন আছিল সেই লোনটোৰ EMI আজি কাটিলে আৰু সেই EMI কটাৰ পিছত মই এতিয়া EMI ফ্ৰী দুটা EMI দুটা লোন যি দুটা লোন স্যালাৰিৰ প্ৰায় 50% সেই পৰ্যায়ত চলি আছিল আৰু কম টকাও নহয় এটো EMI প্ৰায় 15154 টকাকৈ মোৰ কাটি আছিল লোনটো আছিল 6 বছৰৰ বাবে 72টা EMI আৰম্ভ হৈছিল 2022 চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল আজি 2022 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰায় 3.5 বছৰৰ ভিতৰত এই লোনটো ক্লিয়াৰ কৰিলো আৰু এই ক্লিয়াৰ কৰিবলৈ যাওঁতে বহুখিনি কষ্ট বহুখিনি নিজকে সংযম বহুখিনি ধৈৰ্য বহুখিনি লাক্সাৰি বস্তু নলৈ বহুখিনি ফুৰ্তিতে টকা খৰচ নকৰি বহুখিনি সংযমতাৰে টকা খৰচ কৰি এটকাকৈ গোটাই এই লোনৰ লাষ্ট EMI লৈকে পেমেন্ট কৰিছো এই গিৰিনত লাষ্ট যেটো EMI শেষ হোৱাৰ পিছত প্লেনিং আছিল যে এই লোনটো এই বছৰৰ ভিতৰত শেষ কৰিম আপোনালোকে বাজেটৰ ভিডিওটো চাইছিলে মই যদি বাজেটিংৰ ভিডিওটো কৈছিলো তাত এটা টাৰ্গেট আছিল যে এই লোনটো এই বছৰৰ ভিতৰত শেষ কৰিম কিন্তু কষ্ট কৰিলো টকা বচালো বচাই কিনি 25000কে আগৰ লোনৰ যেটো EMI আছিল সেই EMI টো লগত 2 টকা এড কৰি ৰাখি একেবাৰে দি সেটেলমেন্ট কৰিছো খুব বঢ়িয়া ফিলিং লাগি আছে কাৰণ মই আজিৰ পৰা EMI ফ্ৰী এতিয়া নালাগে যে মই যাম কামলৈ গৈ মই টকা কিটা 4 তাৰিখে মোৰ EMI কাট খাব এইটো এটলিষ্ট টেনচন নাই আৰু তাৰ কাৰণে এটা খুব এক্সাইটেড কাৰণ কিয় অহা মাহৰ পৰা মোৰ কাকো দিবলগীয়া টকা নাই কাৰো পৰা পাবলগীয়া থাকিব পাৰে কিন্তু দিবলগীয়া যে টকা নাই হেয়া লৈ কিন্তু খুব স্যাটিসফাইড আৰু এই যে 36 মাহৰ ভিতৰত 37 মাহ মানত যেটো EMI দি দিলো ক্লিয়াৰ কৰি দিলো তাৰ বাবে কিমান টকা বাছিলে জানেনে লোনটো লৈছিলো মই 7,83,000 টকা এখন লোনৰ ষ্টেটমেন্ট আছে কিন্তু ইয়াত দিব নোৱাৰি আগৰ লোনৰ ষ্টেটমেন্টৰ ভিডিওটো ইউটিউবে ডিলিট কৰি দিলে কাৰণ পাৰ্সোনাল ইনফৰমেশন শেয়াৰ হৈ যায় লোনৰ এমাউন্টটো আছিল 7,83,000 ৰেট অফ ইন্টাৰেষ্ট আছিল 11.6 EMI আছিল 15,146 টোটাল বাছিলে টকা আগতীয়াকৈ দিয়াৰ বাবে মূলটো ঘূৰাবই লাগিব বাছিলে 85,392 টকা যদি মই ডাইৰেক্টলি EMI হিচাপে পেমেন্ট কৰি থাকিলো হয় 15,146 টকাকে 72টা EMI মোৰ গোল হয় প্ৰায় 10,90,512 টকা এতিয়া মই টোটাল দিব লগা হ'ল 10,05,120 টকা গটিকে মই সেভও কৰিলো 85,000 টকা বহুখিনি কষ্ট বহুখিনি চেষ্টা কৰি বহুতো স্যাক্ৰিফাইস কৰি মানে নেসেসিটিত নহয় লাক্সাৰিখিনি স্যাক্ৰিফাইস কৰি এই পৰ্যায় এটা কৰিলো যত মোৰ পৰিয়ালৰ মোক সহযোগ দিলে দেউতাও লগ দিলে মিছেছও লগ দিলে সকলো মায়ও লগ দিছে কৈছে দে সোনকালে গোটা পইচা গোটাই আজৰি হ কাৰণ কিয় জানে এটা লোন যেতিয়া চলি থাকে আপুনি গম পায় আপোনাৰ পৰিয়ালে গম পায় যে কি পৰ্যায় 4 তাৰিখ 3 তাৰিখ অহাৰ লগতে যেতিয়া ধামকে টকাকিটা কাটি যায় দেবি তেতিয়া লাগে সালা আকৌ দৰমা কেতিয়া পাম হয়নে নহয় আপোনালোকে কমেন্ট কৰি জনাওক সকলোৰে হয় লোনটো লওঁতে আমি সপোনটো দেখি থাকো সপোনটো পিছত চাওঁতে খুব বেছি ভাল লাগে সপোনটো দেখি থাকো কিন্তু যেতিয়া ৰিয়েলিটি 4-5 মাহৰ পিছত যেতিয়া EMI কাটি থাকে তেতিয়া ৰিয়েলিটিটো মনত আহে তেতিয়া ফিল হয় ও কিমান ডাঙৰ ভুল এটা কৰিলো কিমান ডাঙৰ ব্লান্ডাৰ এটা কৰিলো যিটোৰ ভুলৰ শুধৰণি দেখিছেন 4 বছৰ দিন লাগি গল তাৰ পিছতে শুধৰণি এতিয়া যদি মই আকতে স্টেপত ভুল কৰো আকৌ 4 বছৰ দিন সময় লাগিব গটিকে এতিয়া ভুল কৰাৰ কোনো ৰাস্তাই নাই সেই কাৰণে ভিডিওটো আপোনালোকৰ পোষ্ট কৰিছো যাতে মোৰ নিজৰ এটা চেক হৈ থাকে যে মই এই ভুলটো আৰু নকৰো এই বস্তুটো আপোনালোকে প্ৰেছাৰ নলব এই কামটো কৰোতে যদি মই দুটা মান ইনস্টেন্স দিও আপোনালোকক এই লোনটো যদি মোৰ ৰেগুলাৰলি গৈ থাকিলে হয় 72টা মোৰ ট্ৰানজাকশন হল হয় মানে মোৰ একাউণ্টত পইচা সোমালে হয় 72 বাৰ মই দিলো EMI কাটিলে হয়
গোটেইখিনি গুচি গ'ল কিন্তু আপোনালোকে জানি আচৰিত হ'ব এইখন ষ্টেটমেণ্ট কেইটা পেজ ওলাইছে দেখিছেনে ষ্টেটমেণ্টো লৈ আহিছোঁ ন টোটেল 9টা পেজ তো 9টা পেজত টোটেল ট্ৰেনজেকশ্যন কিমান আছে জানেনে আপোনালোকে 145টা ট্ৰেনজেকশ্যন মানে মই কেতিয়াবা টকা বাচিছে সেই টকাৰে মই 500 টকাও দিছোঁ কেতিয়াবা 100 টকাও দিয়া ইয়াত আছে কেতিয়াবা 10,000 টকাও দিছোঁ কোনো ধৰণৰ এনেকুৱা প্ৰেছাৰ লোৱা নাই যে মই দিবই লাগিব আৰু আপোনালোকৰ প্ৰেছাৰ নল'ব প্ৰাঞ্জলদাৰ ভিডিঅ'টোত চাইছিলোঁ জীৱনৰ সংস্থাপন বুলি লাগিছিলে জীৱনৰ সংস্থাপন নহয় এৱাৰনেছ-প্ৰাঞ্জল গগৈ চেনেলটোত চাইছিলোঁ যে প্ৰাঞ্জলদাই এইটো কাম কৰিছিলে আৰু যিমান পাৰি টকা দিবলৈ কৈছে য়েছ আপোনালোকৰ যদি টকা বাচিছে আপোনালোকে 100 টকা বাচিছে 100 টকাটো দিয়ক 500 বাচিছে 500 দিয়ক 1000 বাচিছে 1000 দিয়ক দুবাৰ মই প্ৰুফ কৰি দিলোঁ মই কিমান টকা বচালোঁ আগত মই 92,000 বচাইছিলোঁ গাড়ী লোনৰ ক্ষেত্ৰত এইবাৰ 45,000 ৰুপিজ 85,000 ৰুপিজ বাচিলে গতিকে 85,000 বচা মানে মোৰেতো টকা বাচিলে 85,000টো নহ'লেতো সেইটো টকা মই আকৌ দিবলগীয়া হ'লহেঁতেন আৰু আটাইতকৈ ভাল লাগিবলগীয়া কথা যে মোৰ আজি ফিলটো ভাল লাগিছে যে কি ইমান ডাঙৰ কৰা এটা ভুল ইমান সেইটো টাইমত সেইটো ভুল মই নকৰিব পাৰিলোহেঁতেন নকৰি মই আজি খুব ধুনীয়াকৈ EMI-টো নাথাকিলেহেঁতেন কিন্তু কিছুমান হৈ যায় কেতিয়াবা ভুল আৰু এই ভুলখিনি কিন্তু আমি মানুহৰ আগত নাচালোঁ যে ভৱিষ্যতটো কি হ'ব কি কৰিম সেই বস্তুটো নাচালোঁ ভৱিষ্যতে মই কি ভাবিম সেইটো নাচালোঁ আজিৰ পৰা কিন্তু মই যদি চাওঁ মই 2-3 বছৰৰ প্লেনিং কৰিহে কিবা এটা যদি কৰিব লগা হয় তেতিয়াহে কৰিম আপোনালোকেও এই বস্তুখিনি মানুহৰ আগত খোলাকৈ ক'বলৈ আহক কাৰণ কিয় নক'লে বেলেগ এজনো এই ট্ৰেপতে ফচিব সেই মাহেকৰ শেষত টকা নাইকিয়া হ'ব সেই 3 তাৰিখ 4 তাৰিখে EMI কটাৰ মেছেজটো আহি থাকিব আহাৰ লগে লগে মাইণ্ডছেটটো চেঞ্জ হয়তো আপোনাৰো বেয়া লাগে মোৰো বেয়া লাগে যিকোনো এজনৰ মানুহৰ বেয়া লাগিব যেতিয়া আগতীয়াকৈ মেছেজটোৱে আহে দিব লগা আছে বুলি আৰু সেইটো কাৰণেই গোটেই চাইকেলটো গোটেই মাহটো সেইটো কাৰণে কষ্ট কৰি থাকিবলগীয়া হৈছে বহুতে কৰি আছে আকৌ ধাৰ লৈ বেলেগৰ পৰা ধাৰ লৈও EMI মাৰিব লগা হয় কাৰণ আমি যে সপোনটো দেখিছিলোঁ সেই সপোনটো ফুলফিল কৰিবলৈ আমাৰ ওচৰত টকা নাছিলে সেই টকা নথকাৰ বাবে আমি যিটো সৰুকৈ সপোনটো মানে পিছলৈ থ'ব পাৰিলোঁ হয় নথৈ আমি তেতিয়াই যে ফুলফিল কৰিলোঁ মানে ফিউচাৰত খৰচ কৰিবলগীয়া টকা মই যে আজিয়ে খৰচ কৰি দিছিলোঁ আজিয়ে যে লোনটো লৈ আহিছিলোঁ সেইকাৰণেহে মই গোটেই ব্লাণ্ডাৰটো হৈছিলে গোটেই ভুলটো হৈছিলে গতিকে আজিৰ পৰা EMI ফ্ৰী খুব ভুল কৰিলোঁ কিন্তু এতিয়াও মই প্ৰাউডলি ক'ব পাৰোঁ যে মই আজি EMI ফ্ৰী মই কাকো দিব লগা নাই গতিকে এনেকুৱা এটা পৰ্যায়ত আহক যিটোত আপুনি এতিয়া মোৰ ওচৰত স্কোপ বহুত আছে মই বহুত শান্তিকে চিন্তা কৰি আৰু কিবা কৰিব পাৰি নেকি সেইটো ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিব পাৰিম কাৰণ কিয় মোৰ ওচৰত কোনো ধৰণৰ EMI নাই ক'তো মই ডাইৰেক্টলি দিব লগা টকা নাই পাবলগীয়া টকা আছে বাৰু নোহোৱা নহয় সো এয়াই ভিডিঅ'টো প্ৰস্তুত কৰি জনালোঁ আপোনালোকক কোনে এইখিনি পাইছে জনাব বা কোনে এইটো কৰিলে বহুতে ক'ব পেনাল্টি লাগে য়েছ লাগিব পাৰে পেনাল্টি কাবাৰ কিন্তু পেনাল্টিটো 1.5 to 2% লগায় য'ত আপুনি এইটো যদি দিয়ে 11% ইণ্টাৰেষ্ট ৰেটত দি আছিলে তো কোনটো আপোনাৰ বাবে উজু হয় কোনটো দিলে কম হয় তো আপোনালোকে নিজে জানিব আৰু এইটো ক্ষেত্ৰত বহুতে সুধিব পাৰে কোন বেংকত হয় মই কওঁ যে এনেকুৱা ধৰণৰবিলাক আপোনালোকে নেশ্যনেলাইজ বেংক হ'লে এইবিলাক দিয়াৰ সুবিধা থাকে গতিকে আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো ৰিডিউচিং মেথডত হয় তো গতিকে লাভ হয় গতিকে প্ৰাইভেট ফাইনেন্সত কোনো ধৰণৰ লাভ নাথাকে তাত যিমান টকা কৈ দিয়ে আজি যদি মোক ক'লেহেঁতেন যে মই যদি টোটেল দিব লগা হ'ল 10,90,000 টকা দিবলগীয়া হ'ল সেই 10,90,000 টকা মই দিবলগীয়া হ'লেহেঁতেন যিমানে আগতে দিওঁ যিমানে পিছত দিওঁ কিন্তু ইয়াৰ ক্ষেত্ৰত মই বহুতখিনি টকা বচাব পাৰিলোঁ এয়াইকেইটা ডিছক্লেমাৰ আৰু ভাল লাগিছে বাজেটখন কৰিছিলোঁ চাইছিলে চাগে ভিডিঅ' প্ৰত্যেকে বাজেট কৰাটো জৰুৰী আৰু বাজেটৰ যেতিয়া চেকটো আমি কৰোঁ চাওঁ যে ঠিকেই গৈ আছে নাই যেতিয়া 2-3 মাহৰ ভিতৰত যেতিয়া সৰু ষ্টেপবিলাক লৈ আগবাঢ়ি যাব পাৰোঁ সফল হ'ব পাৰোঁ তেতিয়া আকৌ নৈদামে বাজেটখনত আকৌ ফ'কাছ কৰিব পাৰোঁ এতিয়া বাজেটৰ টাৰ্গেট বেলেগ হ'ব কাৰণ এইটো প্লেনিং আছিলে মই নৱেম্বৰ মানত শেষ কৰা আগতীয়াকৈ শেষ কৰিব পাৰিলোঁ এতিয়া বাজেটখন অকণমান চেঞ্জ হ'ব বাজেটখন মডিফাই হ'ব তাৰ বিষয়ে আপডেটো মই নেক্সট ভিডিঅ'ত বা আহিব লগা ভিডিঅ'ত নেক্সট ভিডিঅ'ত নহয় আহিব লগা ভিডিঅ'ত দিম বাজেটটো কি চেঞ্জ কৰিলোঁ এয়াই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত মোৰ ৰিকুৱেষ্ট থাকিব আপোনালোকে এই ভিডিঅ'বিলাক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এনেকুৱা এটা ষ্টেপ ল'বলৈ সাহসখন পায় কৰি অহা ভুলখিনিৰ বিষয়ে ক'বলৈও বিচাৰে যদি কোনোবাই এনেকুৱা ধৰণৰ ইনষ্টেঞ্চ শ্বেয়াৰ কৰিব বিচাৰে আহক আমাৰ লগত আমি এনেকৈ বহি ভিডিঅ'ৰ মাধ্যমেৰে কথা পাতিম সেই ভিডিঅ'টোৱে আপোনালোকৰ আগত প্ৰস্তুত কৰি দিম য'ত আপোনালোকে নিজৰ আইডেণ্টিটি শ্বেয়াৰো কৰিব পাৰিব আপোনালোকে যদি বিচাৰে যে নালাগে পিছফালৰ পৰা অডিঅ' দিও আপোনালোকে কৰিব পাৰিম বহুত ভিডিঅ' তেনেকুৱাকৈ কৰিছোঁ যদি আমি এই কথাবিলাক পাতিবলৈ আহোঁ তেতিয়াহে কিন্তু এই ছ'চাইটিখনত আমি কিবা এটা চেঞ্জ আনিব পাৰিম বহুত ডিষ্ট্ৰেকশ্যন আছে বহুত ভিডিঅ'জ আছে কিন্তু তাৰ মাজত আমি কিবা এটা ইউনিক যাতে কৰোঁ যিটোৰ কাৰণে আমাৰ নিজৰ এটা
ইমেজ ক্ৰিয়েট হয়, নিজৰ যিখিনি জানো সেই নলেজখিনিও শ্বেয়াৰ কৰিব পাৰি। কোনো ধৰণৰ প্ৰফিট মটিভৰ কাৰণে এইবিলাক ভিডিঅ' নহয়। এইবিলাক ভিডিঅ'ৰ পৰা ৰেভিনিউ কি আহে এদিন মই আপোনালোকক দেখাম। বহুতে ক'ব পাৰে আপুনিতো ভিডিঅ' বহুত মানে এইকেইটা ভিডিঅ'ত মই যেতিয়া এৱেৰনেছ ভিডিঅ'কেইটাত দেখোঁ যে মানুহে কমেণ্ট দিয়ে আপুনিতো ভিডিঅ'ৰ পৰা পইচা পাইছে, কি পাওঁ? এই যে মই এতিয়া গৰমত যে ভিডিঅ' বনাই আছোঁ গৰম দিনত ফেনখন নলগোৱাকৈ, তাৰ বিনিময়ত মোৰ বেছি টকা আহিব পৰা বহুতকেইটা উপায় আছে। চ' এয়াই এৱেৰনেছ হয়। তো এৱেৰনেছটো এৱেৰনেছ হিচাপে লওক। এণ্টাৰটেইনমেণ্ট যদি লাগে বেলেগৰ ভিডিঅ' চাওক, তাত আপোনালোকে যি টি কমেণ্ট কৰি থাকক, ইয়াত যি টি কমেণ্ট নকৰিব। কাৰণ একো নাই, আপোনালোকে কৰিব পাৰে, মোৰ ইমান এফেক্টটো নহয়। কাৰণ কিয় আজিকালি হজম কৰিব পৰা শক্তিটো বহুত বেছি হ'ল। অলপমান আগতকৈ মেচিয়ৰ হ'লোঁ। আগতে বহুতখিনি কথা ডাইৰেক্টলি কৈ দিছিলোঁ, আজিকালি নক'লেও পাৰি বুলি জানো, ডেচাইড কৰি দিয়াই ভাল। ধন্যবাদ। আপোনালোকক কিন্তু সাহসখিনিয়ে বহুতখিনি দিয়ে, বহুতখিনি কাৰণে এই ৰাতি ৰাতি ভিডিঅ'বিলাক প্ৰস্তুত কৰিবলৈ সাহসকণ পাই থাকোঁ আৰু শক্তিকণ পাওঁ একচুৱেলি। ধন্যবাদ, থেংক ইউ।